I love you. I love you too. নমস্কাৰ গাইজ, আজি পথাৰৰ পৰাই ব্লগটো আৰম্ভ কৰিব ওলাইছোঁ আৰু দেখিছে এয়া শিৱাংগ আৰু মই পথাৰলৈ ওলাই আহিছোঁ। আৰু যিহেতু আজি ৰবিবাৰ, আপোনালোকেতো সকলোৱে গমেই পায় মোৰ ভিউৱাৰ্ছখিনি যে আমাৰ ৰবিবাৰ আৰু দিনটোৱে মানে কাম কৰিব যি থাকে সকলোবোৰ কৰিব লাগে। সেইকাৰণে আজি শিৱাংগ মই মিলি ৰাতিপুৱাই ওলাই আহিছোঁ আৰু পথাৰত যিহেতু ধান নিয়া হোৱাই নাই, বাকী মানুহবিলাকৰ ধান নিয়া কাম শেষ সকলোৰে, আমাৰে বাকী আছে। সেইকাৰণে আজি ধানখিনি লৈও যাম ঘৰত। আৰু যিহেতু আজিকালিতো মেচিনেদি ধান মৰা হয় আৰু গৰু চৰু দিন গ'ল আৰু এইবিলাক, সেইকাৰণে মেচিনেদি ধান মাৰিম। ধান একদম ঘৰত লৈ গৈ শেষ কৰি দিম আজি। এয়া দেখিছে বেচেৰাটোৱে সি আনি আছে, মই ভিডিঅ' কৰি আছোঁ। আৰু যি নহওক আপোনালোককো দেখুৱাব লাগিব ন, সেইকাৰণে তাৰে মাজতে কামটো অকণমান ৰেষ্ট লৈ আপোনালোকক দেখুৱাব ওলাইছোঁ। সেইকাৰণে আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু একদম ধান এইখিনি গোটেই ইয়াত গোট লগাই এই তাৰ পৰা ইফালৰ পৰা আকৌ আনিব লাগিব। সেইখিনি অকণমান কষ্ট হ'ব আনাত, কিন্তু উপায় নাই, কষ্টটো কৰিবই লাগিব। যিহেতু বছৰ দিনৰ ধান ইয়াৰ পৰাই গোটাই থোৱা হয়, সেইকাৰণেতো অলপ কষ্ট কৰিব লাগিব। সেইকাৰণে সেইবিলাক কষ্ট বাদ দিলোঁ আৰু আপোনালোককো দেখুৱাই থাকিম। আপোনালোকে চাই থাকিব একদম শেষলৈকে। আৰু অকণমান নি আছোঁ আৰু এতিয়া শিৱাংগ এইটো নিয়ে আছে, সি দেখিছে। আৰু মই ভিডিঅ' কৰিব লাগে কাৰণে আৰু এটা উঠাই আনিছোঁ এতিয়া বৰ্তমান। আৰু আপোনালোকে ভাবিছে চাগে শিৱাংগক বেছি কষ্ট কৰাইছোঁ, নহয় নহয়, দুয়োটাই সমানে কষ্ট কৰি আছোঁ। শিৱাংগ মই বেছি কষ্ট কৰিছে নেকি? হা কাম পইচা দিয়া তাকে দিয়ক, আপোনালোকে চাই থাকিব। এয়া দেখিছেনে, কেতিয়াবা হয়, কেতিয়া আকৌ মেচিন আহিব। আৰু এইফালে আমাৰ শিৱাংগ চাওক, আমি মানে মন্দিৰত ভোগ খাই আহি পালোঁ, এতিয়ালৈকে মানে মেচিনটো অহাই নাই। আৰু বেলেগৰ যিহেতু মেচিন অকণমানতো ৰখিব লাগিবই, সেইকাৰণে ৰখি আছোঁ। আৰু ইয়াত ধান ৰেডি কৰি থৈ দিছোঁ। আৰু এক জেগাত আছে, এই দুটা ধান আজি নিহে ঘৰত মুঠতে মানে যা মুখ চকুটো ক'ত আছা মানে চকুটুকু দেখা আছোঁ। আৰু এয়া ভাগৰত বেচেৰাই শুই আছে। আৰু মানে ভাগৰ বেলেগ নাই, ৰখি থকাটোৱে ভাগৰ বেছি হয়নে? কামৰ ভাগৰটোতকৈ ৰখি থকা ভাগৰটো বহুত বেছি, সেইকাৰণে এতিয়া ৰখিব লগা হৈছে। তথাপিও উপায় নাই, ৰখি আছোঁ। আৰু কেতিয়াবা হয় আপোনালোকক দেখুৱাই থাকিম। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো। নেকি আহিছে নেকি হাত তোলা যেন পাইছোঁ আপোনালোকে ভিডিঅ'টো। এই সিফালে দেখিছেনে দেউতাক? এই দেউতাই চাব গৈছে, দেউতাই চাই আছে আৰু আমি ৰখি। গাইজ আমি এতিয়া ৰেডি, পুৰা দুগুণিগুণ্ডা হৈ ৰেডি। আৰু ইফালে ইয়াত ট্ৰেক্টৰ আহি গ'ল। আজা 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 জলদি জলদি মুখৰ দিখন মাৰি ল'ব লাগিব দেচোন। চিন নাপাব দেই ৰাইজাৰ মুখাত চিন নাপায়। ধান চুৰ কৰিব আহিছোঁ। আহিব দেই আহি গ'ল আমাৰ ট্ৰেক্টৰ। এতিয়া ধান মাৰাহে কথা নেকি? ৰাতি হৈ গ'ল দেচোন। এইফালে জোনবা ওলালে কয়, জোনবাইটো সেইটো ওপৰত আছে।
কোনোবা ওলাই গ'ল আহি গ'ল আমাৰ ৰেডি 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 এইফালে নাখাওক এইফালে যাব লাগিব ধানটো আহি গ'ল কালিতো নহ'লে একো কৰা ভিডিঅ'ও নকৰিলোঁ লাষ্টত ৰাতিও হৈ গ'ল আৰু ইফালে দেখিছেনে এয়া বস্তাবিলাকেই তাৰ পৰা এতিয়া কৰি আনি আছে আৰু গাড়ী আজি আৰু আমি বেলেগ গাড়ীক আশা কৰা নাই কাৰণ যিহেতু কালি বহুত ৰাতি হৈ গ'ল আজি আৰু আশা কৰিলে হ'ল আৰু পূৰা ধানৰ বুধাই ইফালে দিছোঁ আৰু ডিকিটো দিছোঁ আৰু এইফালে আগতনি লৈ লৈছোঁ কাৰণ আজিকালি ট্ৰেক্টাৰ বা গাড়ীৰ কাৰণে বহুত দিগদাৰ মানুহ চবৰে ধান নি আছে যে সেইকাৰণে বহুত দিগদাৰ হয় সেইকাৰণে আমাৰ এইখন আছে যিহেতু অলপমান গাড়ীখনৰ কষ্ট পাইছে কিন্তু উপায় নাই আৰু এনেকৈ লৈ গৈ আছোঁ আৰু ইয়াৰ পিছত যাব লাগিব অফিচৰ পৰা তাৰপিছত আৰু এখন বিয়া খাব যাব লগা আছে সেইকাৰণে আৰু অলপমান তাড়াতাড়ি কৰিছোঁ আৰু শিৱাংগক পঠাই দিছোঁ অফিচত মানে সি অলপমান সোনকালে শিৱাংগক পঠাই দিছোঁ আৰু মই এইখিনি কৰি মেলি গৈ আছোঁ অফিচত তাৰপিছত বিয়া খাব যাম আপোনালোকক এখন বিয়া দেখুৱাই আছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো পূৰা ৰেডি হৈ আৰু এইফালে বিয়া চব ৰেডি হৈ লৈছোঁ আৰু গৈ আছোঁ বিয়া খাবলৈ যিহেতু ছিজনটোৱে চলি আছে এতিয়া বৰ্তমান বিয়াৰ ছিজন আৰু আমাৰো বিয়া আছে বহুতকেইখন বিয়া যাবও পৰা নাই এতিয়া বৰ্তমান আজি এখন যাব ওলাইছোঁ এখন বান্ধৱীৰ বিয়া লগতে সম্বন্ধীয় মাহীও হয় সেইকাৰণে বিয়াখন দিনতে যাব লাগিছিল কিন্তু যিহেতু অফিচ আছে সেইকাৰণে দিনত যাব পৰা নাই এতিয়া গৈ আছোঁ আৰু একদম পূৰা ৰাতি দৰা চৰা পঠাইহে আহি যাম বিয়াৰ পৰা আৰু সেইকাৰণে আপোনালোকক ভিডিঅ' কাৰণে দেখাই থাকিব আপোনালোকে চাই থাকিব ভিডিঅ'টো আহক আমি বিয়ালৈ গৈ থাকোঁ বলক তেনেহ'লে এতিয়া পূৰা বিয়াত লগ পাই আছোঁ যিহেতু আমি সকলোৱে জানোৱে যে বিয়া বুলি ক'লে বহুত হাই উৰুমি হৈ থাকে আৰু সেই হাই উৰুমিৰ মাজত যে মোৰ ভইচটো আপোনালোকে শুনিব পাব সেইটো সম্ভৱেই নহয় সেইকাৰণে ভইচ অভাৰে দিব লগা হৈছে ভিডিঅ'টোত আৰু আপোনালোকৰ ভিডিঅ'টো পূৰা বিয়াৰ মানে কেনেকুৱা কি পদ্ধতি ব্যৱহাৰ কৰি অসমীয়া বিয়া এখন পতা হয় সেই সকলোবোৰ দেখিবলৈ পাব আজি ভিডিঅ'টোত আপোনালোকে চাই থাকিব অকণো মিছ নকৰিব ভিডিঅ'টো আৰু দেখিছেনে ইমান ধুনীয়াকৈ পেণ্ডেলটো সজাইছে আৰু এইজনী হৈছে কইনা আৰু কইনাক সম্পূৰ্ণকৈ দেখুৱাব পৰাই নাই কাৰণ মানুহে যিহেতু বহুত ভিৰে কৰি আছে দেখিছেনে মানুহবিলাক বহুত ভিৰ আৰু তাৰ মাজতে অকণমান ভিডিঅ' কৰি আপোনালোকক দেখুৱাব ওলাইছোঁ এতিয়া ডাইৰেক্ট আহি গৈছোঁ খানাথলীলৈ দেখিছেনে খানাটোতো খাবই লাগিব বিয়া বুলি ক'লে খানাটো হৈছে মেইন এয়া দেখিছেনে আমাৰ জেঠীমা আৰু নিখিলেই ধমধগৰি খাই আছে আৰু আমিও খাব লাগিব তাৰে কাৰণে এয়া আহি গ'ল আমাৰ সকলোবোৰ বিধে বস্তু আমাক দি আছে আৰু এয়া শিৱাংগই মোক ভিডিঅ' কৰি অকণমান দেখুৱাবলৈ চেষ্টা কৰিছে আৰু মইতো খোৱাত ব্যস্ত ভাই মই খোৱা বস্তু আগত দেখিলে প্ৰথমতে খোৱাত ব্যস্ত মাজু কাষত আহি আছে খাই লওঁ তাৰপিছত আকৌ নাচ গান আছে নাচ গান আপোনালোকক সম্পূৰ্ণ দেখুৱাম কাৰণ
এতিয়াতো দেখিছেই কি জোৰদাৰ ডেন্স চলি আছে আৰু তাৰ মাজতে মই আপোনালোকক অকণমান ভিতৰত দেখুৱাই আনো ভিতৰতনো কি চলি আছে আৰু এয়া দেখিছেনে ভিতৰৰ পৰিৱেশত এয়া ভিতৰত কইনা বহি আছে মানে যিহেতু দিনত অধিবাস কৰা হোৱা নাছিলে এতিয়া ৰাতি অধিবাস কৰিব অধিবাসৰ কাৰণে কইনাজনীক বহাই লৈছে দেৱে আৰু বিভিন্ন নীতি নিয়ম কৰিব আৰু ইয়াতে সেই নীতি নিয়মৰ মাজেৰে এই অধিবাসটো চলি আছে যমুনা শৈব গোদাবরী সরস্বতী নর্মদে সিন্ধু কাবেরী জলস্মিন সন্নের ডিঙ্কুরু দেখিবা প্রতি অলপ পানী মাতিবা রূপেণ রূপেবং রচনা এখনই দিয়ক ওম রূপেণ রূপেবং পূর্বপ্রেত ক্ষমতা ঈশ্বর বাহাদুর লোৱা সেইটো একজনে ইংৰাজী বৈজ্ঞানিক বুলি দিয়া এনেকৈ নাটক বিশেষ গান কৰা নমৰ দধিক্ৰাম আকাৰী চাওঁ জিংগন বা আশীকৰণ বিচাৰি যাওঁ অৱগীচন মাতি দিয়া এতিয়া অলপমান হাতখন প্ৰসাদ মুচি লোৱা বাহু মুচি দিয়া ওম শ্ৰী সত্যই লক্ষ্মীষ্ঠ পত্নী চাই লোৱা খনিখন অলপ আঁচনি দিয়া ওম ৰস্তু চৰুচি বা আছে অধিবাস হৈ গ'ল এতিয়া হৈছে নৱম পৰ্ব নৱম ভাইটি
I love you. I love you too. কাপোৰ তিনিখন আৰু বাকী এখন চিলাই গৈছে মাজু আঙুঠি এটা তিনিখন কাপোৰ বাকী এখন চিলাই গুগল পে আছে Mabdi, Yamuk Koto, Arjumon Ibo, Moisito, Aku nak sabisun.